নৱম শ্ৰেণীৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান নামৰ কিতাপটোৰ এটা গুৰুত্বপূৰ্ণ পাঠৰ বিষয়ে আলোচনা কৰিম। তোমালোকে মনোযোগ সহকাৰে শুনিবা। এইটো কি? এইটো হ'ল এটা চাৰ্ট, আৰু এই চাৰ্টটোত কি আছে? এই চাৰ্টটোত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতীকৰ বিষয়ে আছে। এই প্ৰতীকবিলাক কি কি আমালোকে চাই লওঁ আগত। যে এইটো কি আছে? এইটো হ'ল বিজেপি ৰাজনৈতিক দলৰ প্ৰতীক। এইটো হ'ল কংগ্ৰেছৰ ৰাজনৈতিক দলৰ প্ৰতীক। এইটো হৈছে AGPৰ ৰাজনৈতিক দলৰ প্ৰতীক। এইটো হৈছে AIUDF ৰাজনৈতিক দলৰ প্ৰতীক। এইটো হৈছে BPF ৰাজনৈতিক দলৰ প্ৰতীক। এইটো হৈছে CPM ৰাজনৈতিক দলৰ প্ৰতীক। যে কি ইয়াত আমালোকে বিভিন্ন ৰাজনৈতিক দল দেখা পাইছোঁ। যদি কোনো এটা ৰাজনৈতিক দলে অকলে সংখ্যাগৰিষ্ঠতা আসন লাভ কৰিব নোৱাৰে, তেতিয়া কি হয়? এই দলবিলাক যে আছে, এই দলবিলাকে 2-3টা দল মিলি এটা চৰকাৰ গঠন কৰে। তো এনেধৰণৰ চৰকাৰক আমালোকে মৰ্চা চৰকাৰ বুলি ক'ব পাৰি। এতিয়া আমি তোমালোকৰ লগত মৰ্চা চৰকাৰৰ বিষয়ে আলোচনা কৰিম, মন দি শুনিবা। তো মৰ্চা চৰকাৰ কি? যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা আসন লাভ কৰিব নোৱাৰে, তেতিয়া 2-3টা দল মিলি এটা চৰকাৰ গঠন কৰে। এনেধৰণৰ চৰকাৰকে আমালোকে মৰ্চা চৰকাৰ বুলি ক'ব পাৰে। তো এই যে ইয়াত সুন্দৰকৈ লিখা আছে যে মৰ্চা চৰকাৰ, যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰকে মৰ্চা চৰকাৰ বোলা হয়। তো নিশ্চয় গম পালা যে মৰ্চা চৰকাৰ কি। তো মৰ্চাত যোগ দিয়া দলবিলাকৰ আদৰ্শ ভিন্ন হ'লেও ক্ষমতা দখলৰ স্বাৰ্থত এনে দলবিলাকে নিজা স্বাৰ্থ আৰু আদৰ্শ মোকাবিলা কৰি আৰু উমৈহতীয়া লক্ষ্য বান্ধি চৰকাৰ গঠন কৰিবলৈ জোট বন্ধনত আবদ্ধ হয়। কি কৈছে? এই যে মৰ্চা চৰকাৰত অংশগ্ৰহণ কৰা দলবিলাকৰ আদৰ্শ বেলেগ বেলেগ থাকিলেও ক্ষমতা দখলৰ স্বাৰ্থত এই দলবিলাক কি কৰা হয়? এটা জোট বন্ধনত আবদ্ধ হয়। বৰ্তমান সময়ত আমালোকে মৰ্চা অথবা সংযুক্ত চৰকাৰৰ বিশেষ গুৰুত্ব লাভ কৰা থকা দেখা পাওঁ। ইয়াৰ অন্তৰালত হয়তো বহুতো কাৰণ আছে। এই কাৰণবিলাক কি কি আমালোকে অলপ ভালকৈ জানি লওঁ। যে প্ৰথম কাৰণটো হৈছে ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি। কি বৰ্তমান সময়ত বিভিন্ন ধৰণৰ আঞ্চলিক ৰাজনৈতিক দল সৃষ্টি হৈছে। ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধিয়ে মৰ্চা চৰকাৰ গঠনৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যে 2 নম্বৰ কি আছে? একক ৰাজনৈতিক দলৰ প্ৰাধান্য হ্ৰাস। বিভিন্ন আঞ্চলিক দলৰ সৃষ্টি হোৱাৰ কাৰণে একক ৰাজনৈতিক দলৰ প্ৰাধান্য লাহে লাহে হ্ৰাস পাই আহিছে। এটা নিৰ্বাচনত কোটি কোটি টকা খৰচ হোৱাৰ পিছত যদি চৰকাৰ গঠনত জটিলতা আহে, তেন্তে পুনৰ নিৰ্বাচন পাতি চৰকাৰী ধনৰ অপব্যয় হ'বলৈ নিদিয়াৰ চেষ্টাত মৰ্চা চৰকাৰ গঠন হয়। এটা নিৰ্বাচনত আমালোকে জানো যে এটা নিৰ্বাচনত বহুতো ধনৰ অপচয় হয় আৰু বহুতো সময় লাগে। যদি মৰ্চা চৰকাৰ ব্যৱস্থা নাথাকিলেহেঁতেন, তেনেহ'লে পুনৰ নিৰ্বাচন পাতিব লগা হয় আৰু তেতিয়া বহুতো কি হয়? বহুতো ধনৰ অপচয় হ'লহেঁতেন। মৰ্চা চৰকাৰে কি হয়? এই ধনৰ অপচয়ৰ ওপৰত আমালোকক ৰোধ কৰে। চৰকাৰত আঞ্চলিক প্ৰতিনিধিত্বৰ বিষয়টোৱে মৰ্চা চৰকাৰ গঠনত গুৰুত্ব পায়। তো আঞ্চলিক প্ৰতিনিধিত্বৰ গঠনে কি হয়? মৰ্চা চৰকাৰত বিশেষ গুৰুত্ব লাভ কৰা দেখা পাওঁ আমালোকে। মৰ্চা অথবা সংযুক্ত চৰকাৰৰ ধাৰণাটো আমাৰ দেশত বৰ বেছি পুৰণি নহয়। স্বাধীনতাৰ পৰৱৰ্তী কালত ভাৰতৰ ৰাজনীতিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ আধিপত্য থকালৈকে মৰ্চা চৰকাৰৰ ধাৰণাটো সৃষ্টি হোৱা নাছিল। কি হৈছে? যে মৰ্চা চৰকাৰৰ ধাৰণাটো আমাৰ দেশত বেছি পুৰণি নহয়, কাৰণ স্বাধীনতাৰ পিছৰ পৰা কি হৈছে? ভাৰতৰ জাতীয় কংগ্ৰেছে এককভাৱে চৰকাৰ গঠন কৰি দেশক শাসন কৰিছিল। কিন্তু লাহে লাহে ইয়াৰ পথ পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিলে। 1947 চনৰ পৰা 1966 চনলৈকে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে ভাৰতীয় জাতীয় কংগ্ৰেছে শাসন বৰ্তাই ৰাখিছিল। 1947 চনৰ পৰা 66 চনলৈকে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে জাতীয় কংগ্ৰেছ দলে শাসন বৰ্তাই ৰাখিছিল। কিন্তু লাহে লাহে কি হ'ল? ইয়াৰ পৰিৱেশ চেঞ্জ হ'বলৈ আৰম্ভ কৰিলে। সেইখিনি সময়ত মৰ্চা চৰকাৰৰ গঠনৰ প্ৰসংগ অহা নাছিল। সেই সময়ত কি কোনো শক্তিশালী বিৰোধী ৰাজনৈতিক দল নাছিল আৰু প্ৰথমবাৰৰ বাবে কেন্দ্ৰত 1977 চনত মোৰাৰজী দেশাইৰ নেতৃত্বত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হয়। আৰু এই চৰকাৰখন জনতা দলৰ এই সংযুক্ত চৰকাৰখন 1979 চনত পতন হোৱাৰ পিছত 1979 চনৰ অক্টোবৰ মাহত চৰণ সিঙৰ নেতৃত্বত আন এক মৰ্চাই চৰকাৰ গঠন কৰে। এই চৰকাৰখন স্থায়ী নহ'ল।
ইয়াৰ পিছত দুটা নিৰ্বাচনত কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হৈছিল যদিও 1989 চনৰ পৰা 2014 চন পৰ্যন্ত কেন্দ্ৰত মৰ্চা চৰকাৰ অব্যাহত থাকে। যদিও 1947 চনৰ পৰা 1966 চনলৈকে কেন্দ্ৰ ৰাজ্য উভয়তে ভাৰতীয় জাতীয় কংগ্ৰেছে শাসন বৰ্তাই ৰাখিছিল, কিন্তু লাহে লাহে ইয়াৰ পট পৰিৱৰ্তন হ'ল। 1977 চনত কি হ'ল, কেন্দ্ৰত প্ৰথমবাৰৰ বাবে মৰাৰজী দেশাইৰ নেতৃত্বত মৰ্চা চৰকাৰ গঠন হৈছিল। 1966 চনৰ পিছত যদিও কংগ্ৰেছ দলে দুবাৰ চৰকাৰ গঠন কৰিছিল, কিন্তু 1989 চনৰ পৰা 2014 চন পৰ্যন্ত কি কেন্দ্ৰত মৰ্চা চৰকাৰ শাসন অব্যাহত ৰাখিছিল, শাসন কাৰ্য অব্যাহত ৰাখিছিল। তো ইয়াৰ পিছত কি আছিল, কেন্দ্ৰত থকাৰ দৰে ভালেকেইখন ৰাজ্যতো মৰ্চা চৰকাৰে কাৰ্যনিৰ্বাহ কৰিছে। যেনেকৈ কেন্দ্ৰৰ ইতিমধ্যে চৰকাৰ গঠন কৰা মৰ্চাসমূহ আছিল ইউনাইটেড ফ্ৰণ্ট, সংযুক্ত গণতান্ত্ৰিক মৰ্চা আৰু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা। যদিও মৰ্চা চৰকাৰ গঠন হৈছে, কিন্তু ইয়াৰ অন্তৰালত বহুতো দোষ আৰু গুণ আমালোকে থকা দেখা পাওঁ। যেনেকুৱা যে এতিয়া আমি তোমালোকৰ লগত অলপ মৰ্চা চৰকাৰৰ কি দোষ আছে এই বিষয়ে অলপ জানি ল'ম। যে বিশ্বৰ বহুতো ৰাষ্ট্ৰত মৰ্চা চৰকাৰ গঠন হোৱা পৰিলক্ষিত হয়, যদিও এই চৰকাৰৰ দোষমুক্ত নহয়। যদিও বিভিন্ন দেশত কি হয় মৰ্চা চৰকাৰ গঠন হয়, তথাপি ইয়াৰ কিন্তু দোষমুক্ত একেবাৰে নহয়। চ' ইয়াৰ অন্তৰালত বহুতো দোষ আমালোকে থকা দেখা পাওঁ। যেনেকুৱা এক নম্বৰ আছে ক্ষণস্থায়ী অথবা অস্থিৰ চৰকাৰ। যে মৰ্চা চৰকাৰৰ আটাইতকৈ ডাঙৰ দোষটো হ'ল যে ইয়াৰ অস্থিৰতা। যে মৰ্চাত অংশগ্ৰহণ কৰা দলবিলাকৰ স্বাৰ্থত আঘাত কৰিলে এই দলবিলাকে যিকোনো সময়তে তেওঁলোকৰ সমৰ্থন উঠাই লোৱাৰ সম্ভাৱনা থাকে। ফলত কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতে কি হয়, এই দলবিলাকৰ এই চৰকাৰখনৰ পতন ঘটে। দুৰ্বল চৰকাৰ। যে মৰ্চা চৰকাৰ কি হয়, সাধাৰণতে আমালোকে দুৰ্বল হোৱা থকা দেখা পাওঁ বিভিন্ন সময়ত। যে অংশগ্ৰহণকাৰী সকলো দলকে সন্তুষ্ট ৰাখিবলগীয়া হোৱাৰ বাবে এই চৰকাৰ কোনো বিষয়তে কি হয় দৃঢ়তাৰে আগবাঢ়িব নোৱাৰে। 3 নম্বৰত আছে কি দীৰ্ঘম্যাদী আঁচনি গ্ৰহণত জটিলতা। যে মৰ্চা চৰকাৰ স্থায়িত্বৰ ক্ষেত্ৰত দুৰ্বল হোৱাৰ বাবে কি হয়, কোনো দীৰ্ঘম্যাদী আঁচনি গ্ৰহণৰ ক্ষেত্ৰত তেওঁলোকৰ জটিলতাৰ সৃষ্টি হ'ব পাৰে। যে অংশীদাৰী দলৰ আকাংক্ষা। যে মৰ্চা চৰকাৰৰ অংশীদাৰী দলত বহুতো ৰাজনৈতিক নেতা থাকে আৰু বহু সময়ত কি হয় তেওঁলোকৰ মূল লক্ষ্য হৈ পৰে ৰাজনৈতিক সুবিধা লাভালাভ। চ' যেতিয়া এই দলত থকা নেতাসমূহৰ ব্যক্তিগত স্বাৰ্থই কি হয় চৰকাৰখনৰ জনবিৰোধী কাম কৰিবলৈ থকা মাজে সময়ে আমালোকে দেখা পাওঁ। জাতীয় স্বাৰ্থ বিঘ্নিত হোৱাৰ আকাংক্ষা। যে মৰ্চা চৰকাৰ সাধাৰণতে জাতীয় স্বাৰ্থ বিঘ্নিত হোৱাৰ বহুতো আশংকা থকা দেখা যায়। যে ব্যয়বহুল। মৰ্চা চৰকাৰ বহু ক্ষেত্ৰত ব্যয়বহুল হয়। বিশেষকৈ সকলো অংশীদাৰী দলৰ নেতাসকলক মন্ত্ৰিত্ব দিব লগা হয় আৰু যাৰ ফলত কি হয় প্ৰয়োজনীয়তাভাৱে মন্ত্ৰীসভাৰ কলেবৰ বৃদ্ধি কৰিব লগা হয় আৰু যিয়ে ৰাজহুৱা ধনৰ অপচয় হোৱা দেখা যায়। যে মৰ্চা চৰকাৰৰ যদিও বহুতো দোষ আছে, কিন্তু ইয়াৰ গুণ নথকা নহয়। প্ৰত্যেকটা বিষয়বস্তুৰে কি হয় ভাল আৰু বেয়া দুটা গুণেই আছে। ঠিক তেনেদৰে মৰ্চা চৰকাৰৰ বেয়া গুণো আছে, ঠিক তেনেকুৱা ভাল গুণো আছে। চ' ইয়াৰ গুণবিলাক আমালোকে এতিয়া জানি ল'ম। যে 1 নম্বৰত আছে পৰিস্থিতি আৰু সময় সাপেক্ষে। যে মৰ্চা চৰকাৰ পৰিস্থিতি আৰু সময় সাপেক্ষে গঠন কৰা হয়। যেহেতু ভাৰতবৰ্ষ এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ, চ' এনেকুৱা বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে মৰ্চা চৰকাৰ অতিকৈ প্ৰয়োজন। অস্বেচ্ছাচাৰী চৰকাৰ। যে মৰ্চা চৰকাৰৰ সাধাৰণতে স্বেচ্ছাচাৰী হোৱাৰ আশংকা বহুতো কম থাকে। কাৰণ কিন্তু কি হয় একদলীয় চৰকাৰ গঠন হ'লে এই চৰকাৰত স্বেচ্ছাচাৰী হোৱাৰ আশংকা অধিক থাকে। বহু ক্ষেত্ৰত কি হয় এনে চৰকাৰ বিধানসভাৰ সংশ্লিষ্ট সুবিধা লৈ জনস্বাৰ্থ বিৰোধী কাম কৰিবলৈ সংকোচবোধ নকৰে। কিন্তু মৰ্চা চৰকাৰত এনে সংখ্যা বহুত কম। কাৰণ যিকোনো সিদ্ধান্তই উমৈহতীয়াভাৱে ল'ব লগা হয়, যাৰ কাৰণে এই দলবিলাকে বা মৰ্চা চৰকাৰে জনস্বাৰ্থ কাম কৰিবলৈ অপাৰগ হয় বা জনস্বাৰ্থ বিৰোধী কাম কৰিব নোৱাৰে।
যে আঞ্চলিক প্ৰতিনিধিত্ব, যে একদলীয় চৰকাৰতকৈ মৰ্চা চৰকাৰত বিভিন্ন অঞ্চলৰ বা জাতীয় গোষ্ঠীয়ে প্ৰতিনিধিত্ব কৰাৰ অধিক সুবিধা লাভ কৰে। মৰ্চাত অংশগ্ৰহণকাৰী বিভিন্ন আঞ্চলিক পৰ্যায়ৰ দলবিলাকে তেওঁলোকৰ স্থানীয় সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে অধিক সুযোগ সুবিধা লাভ কৰে। যে মৰ্চা চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ গুণ হ'ল যে আঞ্চলিক প্ৰতিনিধিত্ব, হয় নাই? তো জাতীয় ঐক্য সংগতি ৰক্ষা কৰা। যে মৰ্চা চৰকাৰত ৰাজনৈতিক দলৰ এখন মজিয়ালৈ অনাৰ ফলত দলবিলাকে নিজৰ নীতি আদৰ্শ কঠোৰভাৱে লাগি নাথাকি কি হয়, বুজা বুজিৰে সকলোবিলাক সমস্যা তেওঁলোকে সমাধা কৰে আৰু যিয়ে জাতীয় ঐক্য আৰু সংগতি অধিক বৃদ্ধি কৰে। ৰাজহুৱা ধনৰ অপব্যৱহাৰ হ্ৰাস, যে মৰ্চা চৰকাৰত সাধাৰণতে ৰাজহুৱা ধনৰ অপব্যয় বহুত কম হয়। ইয়াৰ মূল কাৰণ হ'ল যে যদি মৰ্চা চৰকাৰ গঠন নহ'লে তেনেহ'লে কোনো এটা ৰাজনৈতিক দলে যদি সংখ্যাগৰিষ্ঠতা আসন লাভ কৰিব পৰা নহ'ল হয়, তেতিয়া আকৌ নিৰ্বাচন পাতিবলগা হ'ল হয় আৰু তেতিয়া বিভিন্ন ধৰণৰ বহুতো সময় আৰু ৰাজহুৱা ধনৰ অপচয় হ'লহেঁতেন। চ' মৰ্চা চৰকাৰ গঠনৰ ক্ষেত্ৰত এই ৰাজহুৱা ধনৰ অপব্যৱহাৰ অধিক হ্ৰাস হয়। তো তোমালোকে অলপ হ'লেও ধাৰণা হ'ল যে মৰ্চা চৰকাৰ কি, মৰ্চা চৰকাৰ কিয় গঠন কৰা হয়, মৰ্চা চৰকাৰৰ দোষ আৰু গুণ। তো এই মৰ্চা চৰকাৰ যে আছে, মৰ্চা অথবা সংযুক্ত চৰকাৰ, ইয়াত বিভিন্ন ধৰণৰ কুৱেশ্যন আহিব পাৰে। যেনেকুৱা মৰ্চা অথবা সংযুক্ত চৰকাৰ কাক বোলে বা কি, যে মৰ্চা চৰকাৰ গঠন হোৱাৰ মূল কাৰণবোৰ কি কি, প্ৰথমবাৰৰ বাবে কেতিয়া মৰ্চা চৰকাৰ গঠন হৈছিল, ইয়াত সুন্দৰকৈ এনচাৰবিলাক দিয়া আছে। আৰু মৰ্চা চৰকাৰৰ দোষ, মৰ্চা চৰকাৰৰ গুণ, হয়নে নাই, এইবিলাক পৰীক্ষাত কুৱেশ্যন আহিব পাৰে। তো তোমালোকে ভালকৈ ঘৰত পঢ়িবা। যে ইয়াৰ পিছৰ ভিডিঅ'টোত আমি এই পাঠত থকা বিভিন্ন কুৱেশ্যনবিলাকৰ এনচাৰবিলাক আমি জানিবলৈ যত্ন কৰিম। যদি মোৰ এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।